হাই ফ্ৰেণ্ডছ, কেতিয়াবা মহাকাশ স্কেন কৰাৰ কথা শুনিছেনে? তাকো ট্ৰিলিয়ন ট্ৰিলিয়ন আলোকবৰ্ষ কিলোমিটাৰ ব্যাপ্ত বিশাল মহাকাশৰ। অকল্পনীয়, অবিশ্বাস্য যেন নালাগেনে? কিন্তু আধুনিক প্ৰযুক্তি বিজ্ঞানে সেয়া বাস্তৱত ৰূপায়ণ কৰি দিলে, তাকো আজিৰ পৰা 30 বছৰৰ পূৰ্বে, যাৰ ফলত আমি ট্ৰিলিয়ন ট্ৰিলিয়ন আলোকবৰ্ষৰ দূৰৈত থকা মহাকাশীয় ঘনঘোৰ ৰহস্যঘন অবজেক্টবোৰ যেনে তৰাৰ জন্ম, তৰাৰ মৃত্যু, তৰাৰ জন্মক্ষেত্ৰ, নীহাৰিকা, তাৰকা ৰাজ্যৰ ব্যাস, তৰাৰ সংখ্যা, গ্ৰহ, উপগ্ৰহ আদি লক্ষাধিক অবজেক্টৰ স্কেন কপি পৃথিৱীবাসীয়ে দেখিবলৈ পাইছোঁ। জানেইতো, আমাৰ পৃথিৱীৰ বায়ুমণ্ডলৰ ওপৰৰ স্তৰত অন্তৰীক্ষত 4টা বৃহৎ বহুমুখী বৈশিষ্ট্যসম্পন্ন স্পেচ টেলিস্কোপ ৰখা হৈছে: দ্য হাবলছ স্পেচ টেলিস্কোপ, কম্পটন গামা ৰে অবজাৰভেটৰী, চন্দ্ৰা এক্স ৰে অবজাৰভেটৰী আৰু স্পিটজাৰ স্পেচ টেলিস্কোপ। এই টেলিস্কোপকেইটাই ট্ৰিলিয়ন ট্ৰিলিয়ন আলোকবৰ্ষ কিলোমিটাৰ দূৰৈত থকা মহাকাশীয় গভীৰ ৰহস্যঘন অবজেক্টবিলাকৰ স্কেন কৰি পৃথিৱীলৈ ফটো পঠিয়াই আছে। অৱশ্যে এইখিনিতে আলোকবৰ্ষ কিলোমিটাৰ ধাৰণাটো ভালকৈ অনুধাৱন কৰা উচিত। এইটো ভালকৈ অনুধাৱন কৰিব নোৱাৰিলে বা কৰি নল'লে আমি মহাকাশৰ গভীৰতা, বিশালতা অনুভৱ কৰিব নোৱাৰিম। আৰু আমি আমাৰ ঠেক মানসিকতাৰ পৰা ওলাই আহি মৰাৰ আগতে অন্ততঃ জীৱনত এবাৰ নিজৰ ক্ষুদ্ৰতম অস্তিত্ব অনুভৱ কৰাত অসুবিধা হ'ব। এই ভিডিঅ'টো অৱশ্যে এডভান্স লেভেলৰ শ্ৰোতা দৰ্শকৰ কাৰণে নিৰ্মাণ কৰা হোৱা নাই। উঠি অহা প্ৰজন্ম যাতে বিজ্ঞান মনস্কতা বৃদ্ধি পায় তাৰ প্ৰতি অকণমান কিঞ্চিত সাৱধান দিয়াৰ প্ৰয়াস কৰা হৈছে। বাৰু আহক, এক আলোকবৰ্ষ মানে পোহৰে এবছৰত অতিক্ৰম কৰা দূৰত্ব। 1 ছেকেণ্ডত পোহৰে 2,99,792 কিলোমিটাৰ অতিক্ৰম কৰে। 1 ঘণ্টাত 1,080,000,000 কিলোমিটাৰ। 24 ঘণ্টাত 25,968,268,371.2 কিলোমিটাৰ। আৰু এক সপ্তাহত 181,314,478,598.40 কিলোমিটাৰ। আৰু এক বছৰত 9,500,000,000,000 কিলোমিটাৰ, যাক এক আলোকবৰ্ষ বুলি কোৱা হয়। পুনৰ কৈছোঁ, আলোকবৰ্ষৰ এই ধাৰণাটো ভালদৰে অনুধাৱন কৰি ল'ব। ফ্ৰেণ্ডছ, এই বছৰৰ 24 এপ্ৰিলত হাবল টেলিস্কোপে অন্তৰীক্ষত 30টা বছৰ পূৰ্ণ কৰাৰ উপলক্ষে হাবলছ 30th এনিভাৰ্চাৰী উদযাপনত পৃথিৱীৰ চৌদিশে উলাহৰ বন্যা বৈ আছে। আপোনালোকে নাছা ESAক উইচ কৰিলেনে? নাই কৰা যদি এতিয়াও পলম হোৱা নাই, টুইট কৰি অথবা ফেচবুকত হ'লেও উইচ কৰি থ'ব দেই। বাৰু আহক, এতিয়া আমি হাবল স্পেচ টেলিস্কোপৰ বিষয়ে অকণমান জানি লওঁ। 1990 চনৰ 24 এপ্ৰিলত নাছা ESA এই টেলিস্কোপটো লঞ্চ কৰিছিল। আমেৰিকান এষ্ট্ৰনমাৰ এডুইন হাবলৰ নামেৰে টেলিস্কোপটোৰ নামকৰণ কৰা হৈছে আৰু ইয়াৰ ওজন 10,886 কিলোগ্ৰাম। ই 43.5 ফুট দীঘল আৰু 14 ফুট বহল। ছেকেণ্ডত 5 মাইল বেগেৰে ই পৃথিৱী পৰিভ্ৰমণ কৰি থাকে আৰু 95 মিনিটত পৃথিৱী এপাক ঘূৰে। ট্ৰিলিয়ন আলোকবৰ্ষৰ দূৰৈত থকা মহাকাশীয় অবজেক্ট স্কেন কৰিব পাৰে আৰু 1 মাইল দূৰৈত থকা আমাৰ মূৰৰ চুলি এডালৰ ব্যাস স্পষ্টকৈ নিৰ্ণয় কৰি দিব পাৰে। 1990 চনৰ পৰা বৰ্তমানলৈকে মিলিয়ন মিলিয়ন মহাকাশীয় অবজেক্ট স্কেনিং ফটো পৃথিৱীলৈ পঠিয়াই আছে। তাৰে কেইখনমান ফটো আপোনালোকৰ সৈতে একেলগে চাব খুজিছোঁ মাত্ৰ। আহক, এই বছৰৰ 24 এপ্ৰিলত অন্তৰীক্ষত হাবল টেলিস্কোপৰ 30 বৰ্ষপূৰ্তি উদযাপনৰ উপলক্ষে হাবল ৱাইড ফিল্ড কেমেৰা 3 দ্বাৰা তোলা এখন উল্লেখযোগ্য ফটো দ্য কস্মিক ৰিফ প্ৰকাশ কৰিছিল। কস্মিক ৰিফ এই নীহাৰিকাখন দ্য লাৰ্জ মেজেলানিক ক্লাউড নামৰ, যাক আমাৰ হাতীপতি তাৰকা ৰাজ্য উপগ্ৰহ তাৰকা ৰাজ্য নামে জনা যায়, অঞ্চলত আছে। এই অঞ্চলটো 600 আলোকবৰ্ষ কিলোমিটাৰ ব্যাপ্ত। গেছীয় ডাৱৰে আৱৰা এই নীহাৰিকাখনলৈ পৃথিৱীৰ পৰা 1,63,000 আলোকবৰ্ষ কিলোমিটাৰ দূৰ। 1 ছেকেণ্ডত যদি পোহৰে 2,99,792 কিলোমিটাৰ অতিক্ৰম কৰিব পাৰে, তেনেহ'লে 1,63,000 আলোকবৰ্ষ কিলোমিটাৰ দূৰত থকা এই নীহাৰিকাখন অনুভৱ কৰকচোন। এই নীহাৰিকাখনৰ বিস্তীৰ্ণ ৰঙা অংশক NGC অৰ্থাৎ নিউ জেনেৰেল কেটেলগ 2014 আৰু তলৰ নীলা সৰু অংশটোক NGC 2020 নামেৰে জনা যায়। ৰঙা অংশটোত দেখা গেছীয় ডাৱৰ আৰু ধূলিৰ আৱৰণটোৰ কেন্দ্ৰত আমাৰ সূৰ্যতকৈ
20 গুণৰ অধিক ডাঙৰ উজ্জ্বল অসংখ্য ডেকা তৰাৰ এটা থোপ আছে। এই তৰাৰ থোপসমূহে গেছীয় ডাৱৰসমূহ উত্তপ্ত আৰু অশান্ত কৰি ৰাখিছে। এই ক্ষেত্ৰখনত অহৰহ নতুন নতুন ডেকা তৰাৰ জন্ম হৈয়ে থাকে বুলি এষ্ট্ৰনমাৰসকলে জানিবলৈ দিছে। তলৰ সৰু নীলা অংশৰ কেন্দ্ৰত একৰ্ডিং টু এষ্ট্ৰনমিকেল ৰিভিউ আমাৰ সূৰ্যতকৈ 2 লাখ গুণ তেজস্বী দৈত্যাকাৰ এটা ডেকা তৰাই নীলা গেছ আৰু ধূলিৰ ডাৱৰবোৰ কেন্দ্ৰৰ পৰা দূৰলৈ পোহৰৰ গতিত ঠেলি আছে। ফটোখনত দেখা এই ছবিখন অন্তৰালীন বিশ্বৰ অনুৰূপ হোৱাত এই নীহাৰিকাখনক কছমিক ৰিফ নামেৰে নাছাই USA নামকৰণ কৰিছে। অৰিয়ন নেবুলা, অৰিয়ন নীহাৰিকা আমাৰ সূৰ্যৰ মাতৃগৰ্ভ। সূৰ্যই নহয়, সূৰ্যকে ধৰি অনেক তৰাৰ, সূৰ্যতকৈ ডাঙৰ অসংখ্য তৰাৰ এই নীহাৰিকাখনে জন্ম দিছে। এই নীহাৰিকাখন মই মোবাইল টেলিস্কোপত চাব খুজিছোঁ, চাব পৰা নাই, কপি গৈছে, স্থিৰ হোৱা নাই বস্তুটো। যি হওক, এই নীহাৰিকাখন আছে আমাৰ পৃথিৱীৰ পৰা 1500 আলোকবৰ্ষ কিলোমিটাৰ দূৰত। আৰু যি হওক, এই ৰাখিব পৰা নাই। হাবল টেলিস্কোপে তোলা এই ফটোখন চাওক। এই ফটোখনত দেখা নীহাৰিকাখনৰ 24 আলোকবৰ্ষ ব্যাপ্ত হৈছে। ইয়াত দেখা কমলা ৰংটোৱে হাইড্ৰজেন, সেউজীয়া ৰংটোৱে অক্সিজেন, ৰঙা ৰংটোৱে ছালফাৰ গেছ আৰু ইনফ্ৰাৰেড লাইটৰ প্ৰতিনিধিত্ব কৰিছে। এইখন আমাৰ লোকেল নীহাৰিকা। বাৰু যি হওক, নেক্সট দ্য চাউথাৰ্ণ ক্ৰেব নেবুলা। হাবল টেলিস্কোপৰ 29তম বৰ্ষপূৰ্তি উপলক্ষে এই দ্য চাউথাৰ্ণ ক্ৰেব নেবুলাখন প্ৰকাশ কৰিছিল। এইখন 2019 চনৰ মাৰ্চ মাহত হাবল স্পেচ টেলিস্কোপৰ ৱাইড ফিল্ড কেমেৰাৰ দ্বাৰা তোলা হৈছিল। এই নীহাৰিকাখনলৈ আমাৰ পৃথিৱীৰ পৰা প্ৰায় 7000 আলোকবৰ্ষ কিলোমিটাৰ দূৰ। চেণ্টোৰাছ নক্ষত্ৰমণ্ডলত থকা এই নীহাৰিকাখনত পোহৰৰ বিভিন্ন ৰংসমূহৰ ভিতৰত ৰঙা ৰঙে ছালফাৰ গেছ, সেউজীয়াই হাইড্ৰজেন আৰু অৰেঞ্জে নাইট্ৰজেন গেছ আৰু নীলা ৰঙে অক্সিজেন গেছৰ প্ৰতিনিধিত্ব কৰিছে। একৰ্ডিং টু এষ্ট্ৰনমিকেল ৰিভিউ, লাগুন নেবুলা, লাগুন নীহাৰিকা। এই নীহাৰিকাখনো মোবাইল টেলিস্কোপত চাব খুজিছোঁ। মোবাইল টেলিস্কোপত কেনেকৈ চাই আপোনালোকক আগৰ এটা ভিডিঅ' কৈছিলোঁ, আপোনালোকে চালেনে, চাব পাৰিছেনে? নাই চাইছোঁ, আগৰ এটা ভিডিঅ' আছে, যাব সেইটো চাব দেই। ফটোটো ৰাখিব পৰা নাই, কপি গৈছে। অ'কে, এই লাগুন নীহাৰিকাখন আমাৰ পৃথিৱীৰ পৰা 4080 আলোকবৰ্ষ কিলোমিটাৰ দূৰত আছে আৰু ই প্ৰায় 33 আলোকবৰ্ষ কিলোমিটাৰ জুৰি ব্যাপ্ত। বা যি হওক, এই নেবুলাখন 2018 চনৰ 12 ফেব্ৰুৱাৰীৰ পৰা 18 ফেব্ৰুৱাৰীৰ ভিতৰত নাছাৰ হাবল টেলিস্কোপৰ ৱাইড ফিল্ড কেমেৰা 3 দ্বাৰা স্কেন কৰা হৈছিল আৰু মহাকাশত হাবল টেলিস্কোপৰ 28 বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে এই ছবিখন নাছা USA প্ৰকাশ কৰিছিল। হাবল টেলিস্কোপত তোলা ফটোখন চাওক। এই ফটোখনৰ কেন্দ্ৰত এটা প্ৰায় আমাৰ সূৰ্যতকৈ 2 লাখ গুণ উজ্জ্বল এটা ডেকা তৰা আছে। এই ডেকা তৰাটোক হাৰ্চেল 36 নামেৰে জনা যায়। সূৰ্যতকৈও অনেক গুণে গধুৰ আৰু অনেক গুণে ডাঙৰ এই তৰাটোৱে অতি বেঙুনীয়া ৰশ্মি বিকিৰণ ঘটোৱাৰ লগতে মহাকাশীয় গেছ আৰু ধূলিৰ ধুমুহাৰ সৃষ্টি কৰি নীহাৰিকাখন উত্তপ্ত আৰু অশান্ত কৰি ৰাখিছে। এই তৰাটোৰ জন্মৰ 1 মিলিয়ন বছৰ হৈছে আৰু ই 5 মিলিয়ন বছৰ জীয়াই থাকিব বুলি এষ্ট্ৰনমাৰসকলে কৈছে। এই ফটোখনত দেখা নীলা ৰঙে অক্সিজেন, ৰঙচুৱা অংশই নাইট্ৰজেন গেছ আৰু আন্ধাৰ অংশই হাইড্ৰজেন প্লাছ অক্সিজেন প্লাছ নাইট্ৰজেন গেছৰ এক সংমিশ্ৰিত গেছৰ প্ৰতিনিধিত্ব কৰিছে। হালধীয়া ৰঙে নীহাৰিকাখনৰ কেন্দ্ৰত থকা হাৰ্চেল 36 নামৰ দৈত্যাকাৰ তৰাটোৰ পোহৰ প্ৰতিনিধিত্ব কৰিছে গৈছে। অ'কে, হাবলছ 27 এনিভাৰ্চাৰী উপলক্ষে নাছাই প্ৰকাশ কৰিছে হাবল টেলিস্কোপে মৰা 2খন স্পাইৰেল গেলেক্সি NGC 4302 বাওঁফালে আৰু NGC 4298 সোঁফালে থকাখন ইনফ্ৰাৰেড লাইটৰ সহায়ত দৃশ্যমান হৈছে। এই গেলেক্সি দুখন পৃথিৱীৰ পৰা 55 মিলিয়ন আলোকবৰ্ষ দূৰত অৱস্থিত। কমাবেনচিছ নক্ষত্ৰমণ্ডলত থকা এই গেলেক্সি দুখনৰ ভিতৰত
NGC 4302 স্পাইৰেল গেলেক্সিখনৰ ব্যাস 87,000 আলোকবৰ্ষ কিলোমিটাৰ আৰু ই আমাৰ সমগ্ৰ সৌৰমণ্ডলৰ ভৰতকৈ 110 গুণ কঠোৰ। আনহাতে NGC 4298 45 আলোকবৰ্ষ কিলোমিটাৰ ব্যাপ্ত আৰু ইয়াৰ ভৰ আমাৰ সৌৰমণ্ডলতকৈ 17 বিলিয়ন গুণ বেছি। এই দুয়োখন গেলেক্সি 2017 চনৰ 2 জানুৱাৰীৰ পৰা 22 জানুৱাৰীৰ ভিতৰত হাবল ৱাইড ফিল্ড কেমেৰা 3 দ্বাৰা স্কেন কৰা হৈছিল। নাছাৰ ESAৰ হাবল স্পেচ টেলিস্কোপৰ 26তম এনিভাৰ্চাৰী উপলক্ষে প্ৰকাশ হৈছে এখন উল্লেখযোগ্য ছবি দ্য বাবুল নেবুলা বাবুল নিহাৰিকা। হাবল ৱাইড ফিল্ড কেমেৰা 3 দ্বাৰা স্কেন কৰা 2016 চনত এই ছবিখনলৈ অৰ্থাৎ এই নিহাৰিকাখনলৈ আমাৰ পৃথিৱীৰ পৰা প্ৰায় 11,090 আলোকবৰ্ষ কিলোমিটাৰ দূৰ আৰু এই নিহাৰিকাখন প্ৰায় 7 আলোকবৰ্ষ কিলোমিটাৰ ব্যাপ্ত। এই নিহাৰিকাখনৰ কেন্দ্ৰত আমাৰ সূৰ্যতকৈ 45 গুণ অধিক বিশাল এটা দৈত্যাকায় তৰা আছে। এই তৰাটোৰ ওপৰত থকা গেছ ইমানেই গৰম যে ই প্ৰতি ঘণ্টাত 4 মিলিয়ন মাইল অধিকতৰ গতিৰে এই গেছীয় ধুমুহাসমূহ তাৰকীয় ধুমুহাসমূহ অন্তৰীক্ষলৈ আঁতৰি যায়। ইয়াৰ বহিবাগ ঠাণ্ডা যদিও আন্তঃতাৰ্কিক গেছক সজ্জিত কৰি ৰাখিব পৰাকৈ উপযোগী আৰু বুদবুদৰ বাহিৰৰ প্ৰান্তত অনেক বৰফৰ দৰে তুষাৰপাত কৰি থকা দেখা যায়। ধূলিৰে আবদ্ধ শীতল হাইড্ৰজেন গেছৰ ঘন স্তম্ভবোৰ চিত্ৰখনৰ ওপৰৰ বাওঁফালে দেখা গৈছে। বিভিন্ন তাপমাত্ৰাত উত্তপ্ত গেছবোৰে বিভিন্ন ৰং নিৰ্গত কৰিছে। ইয়াৰে নীলা ৰঙে অক্সিজেন, সেউজীয়া ৰঙে হাইড্ৰজেন আৰু ৰঙা ৰঙে নাইট্ৰজেন গেছৰ প্ৰতিনিধিত্ব কৰিছে। According to Astronomical Review, the Westerland 2 আচলতে অপেন ষ্টাৰ ক্লাষ্টাৰ। ৱেষ্টাৰলেণ্ড 2 হৈছে আমাৰ হাতীপতি তাৰকা ৰাজ্যৰে এক অস্পষ্ট কম্পেক্ট ডেকা তৰাৰ থোপ। ইয়াৰ আনুমানিক বয়স 1 বা 2 মিলিয়ন বছৰ। ইয়াত আটাইতকৈ গৰম, আটাইতকৈ উজ্জ্বল আৰু গধুৰ তৰাবোৰ আছে। এই তৰাৰ থোপটো তাৰকীয় প্ৰজনন ক্ষেত্ৰত আছে, যাক গান 29 নামেৰে জনা যায়। এই ৱেষ্টাৰলেণ্ড 2 কৰিনা নক্ষত্ৰমণ্ডলত আছে আৰু আমাৰ পৃথিৱীৰ পৰা এই ৱেষ্টাৰলেণ্ড 2লৈ 20,000 আলোকবৰ্ষ কিলোমিটাৰ দূৰ। নাছাৰ হাবল স্পেচ টেলিস্কোপৰ ৱাইড ফিল্ড কেমেৰা 3 দ্বাৰা স্কেন কৰা এই ফটোখন অন্তৰীক্ষত হাবল টেলিস্কোপৰ 25তম বৰ্ষপূৰ্তি উদযাপন উপলক্ষে প্ৰকাশ কৰিছিল। আচলতে এইখন এখন ষ্টাৰ ক্লাষ্টাৰহে। মংকি হেড নেবুলা বা NGC 2174 নিহাৰিকা। এই নিহাৰিকাখন আমাৰ পৃথিৱীৰ পৰা প্ৰায় 6,400 আলোকবৰ্ষ কিলোমিটাৰ দূৰত আছে আৰু ই অৰিয়ন নক্ষত্ৰমণ্ডলতে আছে। হাবল স্পেচ টেলিস্কোপে তোলা এই ফটোখন হাবল 24th বৰ্ষপূৰ্তি উপলক্ষে নাছাই প্ৰকাশ কৰিছিল। আৰু নিহাৰিকাখন মূলতঃ হাইড্ৰজেন গেছৰ দ্বাৰা তৈয়াৰী আৰু য'ত অতি বেঙুনীয়া ৰশ্মি অধিক পৰিমাণে বিকৃত হৈছে। ধূলিৰ কণাক অতি বেঙুনীয়া ৰশ্মিয়ে গৰম কৰি তুলিছে, ফলত তৰংগ দৈৰ্ঘ্যৰ ওপৰত এই তাৰকীয় ধুমুহাবিলাকে জুই বোলাই উঠিছে। নেক্সট হাবল 23 এনিভাৰ্চাৰী উপলক্ষে নাছা ESA প্ৰকাশ কৰিছে এখন উল্লেখযোগ্য ছবি হৰ্চ হেড নেবুলা বা হৰ্চ হেড নিহাৰিকা। এই নিহাৰিকাখনলৈ আমাৰ পৃথিৱীৰ পৰা 1375 আলোকবৰ্ষ কিলোমিটাৰ দূৰ আৰু ই অৰিয়ন নক্ষত্ৰমণ্ডলত আছে। আৰু এই নিহাৰিকাখনক বাৰ্নাৰ্ড 33 নামেৰে জনা যায়। হাবল স্পেচ টেলিস্কোপে এখন 2011 চনত স্কেন কৰিছিল আৰু ইনফ্ৰাৰেড পোহৰৰ দ্বাৰা এই নিহাৰিকাখনত দৃশ্যমান পোহৰতকৈ ইয়াৰ তৰংগ দৈৰ্ঘ্য অধিক। ধূলি আৰু গেছৰ অশান্ত লহৰৰ দ্বাৰা এক বিশালকায় ঢৌ ওপৰলৈ উঠিছে আৰু এই ঢৌ দেখিবলৈ ঘোঁৰা মুখৰ দৰে হোৱাত হৰ্চেড নিহাৰিকা নাম দিয়া হৈছে। ইটা কৰিনা নেবুলা আচলতে এটা বাইনাৰী ষ্টাৰ ছিষ্টেম। এই হাবলছ ৱাইড ফিল্ড কেমেৰা 3 দ্বাৰা স্কেন কৰিছিল আৰু ই আমাৰ পৃথিৱীৰ পৰা প্ৰায় 7,500 আলোকবৰ্ষ দূৰত আছে আৰু ই কৰিনা নক্ষত্ৰমণ্ডলত আছে। এই নিহাৰিকাখন প্ৰায় 260 আলোকবৰ্ষ কিলোমিটাৰ বিস্তৃত।
ইয়াৰ মুখ্য তৰাটো আমাৰ সূৰ্যতকৈ 90 গুণে গধুৰ আৰু 5 মিলিয়ন গুণে উজ্জ্বল। সৰু অৰ্থাৎ গৌণ তৰাটো আমাৰ সমগ্ৰ সৌৰজগতৰ তুলনাত 30 গুণ বেছি গধুৰ আৰু আমাৰ সূৰ্যতকৈ 1 লাখ গুণে বেছি উজ্জ্বল। প্ৰাথমিক তথা প্ৰধান তৰাটোক উজ্বলি উঠা নীলা তৰা হিচাপে শ্ৰেণীবদ্ধ কৰাৰ বিপৰীতে গৌণ তৰাটোক মুখ্য তৰাটোক প্ৰদক্ষিণ কৰা উত্তপ্ত দৈত্যাকাৰ তৰা হিচাপে এষ্ট্ৰনমিকেল ৰিভিউ পৰা জনা গৈছে। ইটা কৰিণৰ তাৰকীয় প্ৰণালীটো কৰিণ নীহাৰিকাৰ এটা ডাঙৰ উজ্জ্বল নীহাৰিকা, যাৰ চাৰিওকাষে অগণন তৰাৰ থোপবিলাকে আৱৰি আছে। এষ্ট্ৰনমিকেল ৰিভিউৰ মতে দুয়োটা তৰাই অপেক্ষাকৃতভাৱে নিকট ভৱিষ্যতে ছুপাৰনোভা বা হাইপাৰনোভাৰ বিস্ফোৰণৰ ফলত মৃত্যু হোৱাৰ সম্ভাৱনা অধিক বেছি। হাবল স্পেচ টেলিস্কোপৰ অদ্বিতীয় ক্ষমতাৰ সহায়ত নাছা ইএছএৰ জ্যোতিৰ্বিজ্ঞানী দলটোৱে বৰ্তমানলৈকে মহাবিশ্বত দেখা সকলোতকৈ শক্তিশালী বহিঃপ্ৰবাহ এটা আৱিষ্কাৰ কৰিলে, আৰু সেইটোৱে হৈছে পৃথিৱীৰ পৰা 20 বিলিয়ন আলোকবৰ্ষ দূৰৈত থকা কুৱাছাৰ গেলেক্সি। কুৱাছাৰ এটা শক্তি, এটা অকল্পনীয়, আমি কল্পনা কৰিব নোৱাৰা এটা বৃহৎ পৰিমাণৰ এনাৰ্জি আছে। চিত্ৰখনত দেখা গৈছে যে ইয়াৰ কেন্দ্ৰত এটা সক্ৰিয় কুৱাছাৰ আছে আৰু বহু দূৰলৈকে বিস্তৃত এখন তাৰকা ৰাজ্য। দেখা গৈছে এটা কুৱাছাৰে ছুপাৰমেছিভ ব্লেক হোলৰ দ্বাৰা উৎপন্ন শক্তি এক বৃহৎ মাত্ৰাত নিৰ্গত কৰি আছে। কুৱাছাৰ অত্যন্ত দূৰৱৰ্তী আকাশৰ বস্তু, ই প্ৰচুৰ পৰিমাণে শক্তি নিৰ্গত কৰে। কুৱাছাৰ গেলেক্সিত ছুপাৰমেছিভ ব্লেক হোল থাকে আৰু শত বিলিয়ন তৰাৰে ভৰপূৰ তাৰকা ৰাজ্যতকৈও 1000 গুণ অধিক উজ্জ্বল। এই ব্লেক হোলে পদাৰ্থক গ্ৰাস কৰাৰ ফলত ব্লেক হোলটো উত্তপ্ত গেছেৰে আৱৰি থাকে আৰু ইয়াৰ পৰা তীব্ৰ শক্তি নিৰ্গত হয় আৰু ইয়াৰ পৰাই কুৱাছাৰ গঠন হয়। এই ব্লেক হোলৰ আশে পাশে বিকিৰিত উৎকট চাপৰ দ্বাৰা চালিত বতাহক গেলেক্সিৰ কেন্দ্ৰৰ পৰা দূৰলৈ ঠেলি পঠোৱা দেখা গৈছে। এই বহিঃপ্ৰবাহৰ গতি পোহৰৰ গতিৰ কিছু শতাংশহে মাত্ৰ। প্ৰতি বছৰে আমাৰ সমগ্ৰ সৌৰজগতৰ ভৰ সঠিক পদাৰ্থ এনেকৈ বাহিৰলৈ পোহৰৰ গতিত ঠেলিয়ে থাকে কেন্দ্ৰই। কুৱাছাৰ এই গেলেক্সিখন বৰ ইণ্টাৰেষ্টিং। আপোনালোকে অধিক তথ্যৰ কাৰণে হাবল ছাইটলৈ গৈ এই বিষয়ে জানিব পাৰিব। টৰেণ্টুলা নীহাৰিকা। হাবল স্পেচ টেলিস্কোপৰ 22তম বৰ্ষপূৰ্তি উপলক্ষে প্ৰকাশ কৰা এই নীহাৰিকাখনলৈ আমাৰ পৃথিৱীৰ পৰা 1,59,800 আলোকবৰ্ষ কিলোমিটাৰ দূৰ। ইয়াৰ পোহৰ 931 আলোকবৰ্ষলৈকে ব্যাপ্ত। দ্য লাৰ্জ মেজেলেনিক ক্লাউডত থকা এই নীহাৰিকাখন নাছাৰ স্পিটজাৰ স্পেচ টেলিস্কোপে ইনফ্ৰাৰেড লাইটৰ সহায়ত স্কেন কৰিছিল। নীহাৰিকাখনৰ মধ্যভাগত থকা ৰঙা ৰঙে 4.5 মাইক্ৰমিটাৰ তৰংগ দৈৰ্ঘ্যৰ ওপৰত ইনফ্ৰাৰেড লাইট নিৰ্গত কৰিব পৰা বিশেষ ৰূপত থকা গৰম গেছৰ উপস্থিতি দেখুৱাইছে। নীলা ৰঙে ধূলি আৰু অণুৰ দ্বাৰা, যাক পলিচাইক্লিক এৰোমেট্ৰিক হাইড্ৰ'কাৰ্বন বুলি কোৱা হয়, যি আমাৰ পৃথিৱীত পোৱা কয়লা, কাঠ আৰু তেলৰ জুইৰ ভস্মত পোৱা যায়, এই নীহাৰিকাখন উত্তপ্ত তৰা নিৰ্মাণ কাৰখানা হিচাপেও চিহ্নিত কৰা হৈছে। ৰাবিনছ গেলেক্সি হাবল 30th এনিভাৰ্চাৰীৰ দিনা কছমিক ৰিফ নামৰ ছবিখনৰ লগত একেলগে নাছাই প্ৰকাশ কৰিছিলে। আৰু এই ৰাবিনছ গেলেক্সিলৈ আমাৰ পৃথিৱীৰ পৰা প্ৰায় 232 মিলিয়ন আলোকবৰ্ষ কিলোমিটাৰ দূৰ। আৰু এই গেলেক্সিখনৰ ব্যাস আচৰিত 8 লাখ আলোকবৰ্ষ কিলোমিটাৰ, এখন বৃহৎ সৰ্পিল তাৰকা ৰাজ্য। ইয়াৰ অন্য নাম গডজিলা গেলেক্সি বা UGC 2885 নামেৰে জনা যায়। এই গেলেক্সিত 1 ট্ৰিলিয়ন আমাৰ সূৰ্যতকৈ ব্যাগুম দৈত্যাকাৰ তৰা আছে। এই ছবিখনত জিলিকি থকা উজ্জ্বল তৰাটো কিন্তু আমাৰ হাতীপতি তাৰকা ৰাজ্যৰ অন্তৰ্গত তৰাহে। সেয়ে এই তৰাটো UGC 2885 গেলেক্সিৰ তুলনাত আমাৰ পৃথিৱীৰহে অধিক ওচৰ চপা। নাছা ইএছএ হাবল স্পেচ টেলিস্কোপৰ 21তম বৰ্ষপূৰ্তি উপলক্ষে প্ৰকাশিত এই ৰ'জমেড গেলেক্সিখনক ARP-270 নামেৰে জনা যায়। আৰু ছবিখনত দেখিছোঁ যে দেখা ওপৰৰ ডাঙৰ তাৰকা ৰাজ্যখনৰ পৰা তলৰ সৰু তাৰকা ৰাজ্যখন সৃষ্টি হওঁতে হোৱা আকাৰ গোলাপৰ ফুলৰ দৰে হোৱাত গেলেক্সিখনৰ নাম এই ৰ'জ মেড অফ গেলেক্সিছ নাম দিয়া হৈছে। পৃথিৱীৰ পৰা ই 300 আলোকবৰ্ষ দূৰৈত আছে আৰু এণ্ড্ৰমেডা নক্ষত্ৰমণ্ডলত থকা এই গেলেক্সিখনৰ ব্যাস 2,60,000 আলোকবৰ্ষ কিলোমিটাৰ। বহুত ডাঙৰ। ঘষ্টলি গেলেক্সি
হাবল স্পেচ টেলিস্কোপৰ ৱাইড ফিল্ড কেমেৰা 3 দ্বাৰা স্কেন কৰা এই ঘষ্টলি গেলেক্সিলৈ আমাৰ পৃথিৱীৰ পৰা 336 মিলিয়ন আলোকবৰ্ষ কিলোমিটাৰ দূৰ আৰু ইয়াৰ ব্যাস প্ৰায় 1.5 লাখ আলোকবৰ্ষ কিলোমিটাৰ আমাৰ হোম গেলেক্সি হাতীপতি তাৰকা ৰাজ্যৰ ব্যাসতকৈ অধিক SN1006 ছুপাৰনোভা ৰেমনেণ্ট এটা তৰাৰ বিস্ফোৰণৰ অৱশেষ পৃথিৱীৰ পৰা প্ৰায় ৭,২০০ আলোকবৰ্ষ দূৰত্বত অৱস্থিত এই ছুপাৰনোভা অৱশেষ পিণ্ডটো লোপাছ নক্ষত্ৰমণ্ডলত আছে মানৱ ইতিহাসত এইটোৱে আটাইতকৈ উজ্জ্বল তাৰকীয় ছুপাৰনোভা ইয়াক SN1006 ছুপাৰনোভাৰ অৱশেষ ৰূপে জনা যায় আজিৰ পৰা প্ৰায় ৭,০০০ বছৰ পূৰ্বে এই তৰাটোৰ বিস্ফোৰণ হৈছিল আৰু ইয়াৰ পোহৰ খ্ৰীষ্টাব্দ ১০০৬ চনত পৃথিৱীত পৰিছিল বুলি এষ্ট্ৰনমাৰসকলে দাবী কৰে ই এটা বাইনাৰী তাৰকীয় প্ৰণালীৰ অংশ আছিল সংগীত তৰাটোৰ পৰা উপাদান গ্ৰাস কৰোঁতে অৱশেষত তাপীয় বিস্ফোৰণ ঘটে ইয়াক SN1006 ছুপাৰনোভা ৰেমনেণ্ট নাম দিয়া হৈছে ক্ৰেব নেবুলা এই চিত্ৰখন হাবল স্পেচ টেলিস্কোপৰ ৱাইড ফিল্ড এণ্ড প্লেনেটাৰী কেমেৰা 2 দ্বাৰা স্কেন কৰা হৈছিল এই নিহাৰিকাখনলৈ আমাৰ পৃথিৱীৰ পৰা প্ৰায় ৬,৫০০ আলোকবৰ্ষ কিলোমিটাৰ দূৰ টৌৰাছ নক্ষত্ৰমণ্ডলত থকা এই নিহাৰিকাখন এক ছুপাৰনোভাৰ অৱশেষ মাত্ৰ আমাৰ মিল্কী ৱে গেলেক্সিৰ পাৰ্চিয়াছ আৰ্মত এই নিহাৰিকাখন আছে মন কৰিব যে খ্ৰীষ্টাব্দ ১০৫৪ চনত প্ৰাচীন চীনা জ্যোতিৰ্বিদ এগৰাকীয়ে পৃথিৱীৰ আকাশত এক অতিথি তৰা লক্ষ্য কৰিছিল যি প্ৰায় ১ মাহ ধৰি পৃথিৱীৰ আকাশত দিনে ৰাতিয়ে দেখা দিছিল আৰু সেই অতিথি তৰাটো বাস্তৱতে এটা ছুপাৰনোভাৰ বিস্ফোৰণে আছিল বুলি বৰ্তমানৰ এষ্ট্ৰনমিকেল ৰিভিউৰ পৰা জানিব পৰা যায় যি ৬ আলোকবৰ্ষ কিলোমিটাৰ দূৰলৈকে ইয়াৰ পোহৰ বিকৃত হৈছিল আৰু এয়া আছিল ক্ৰেব নেবুলা এই ক্ৰেব নেবুলাৰ এটা সৰু দূৰবীণৰ সহায়তে আমি চাব পাৰোঁ কেনেকৈ চাব পাৰি আপোনালোকক আগৰ এটা ভিডিঅ'ত কৈছিলোঁ আমি মহাকাশৰ বিভিন্ন অবজেক্টবিলাক কেনেকৈ চাব পাৰি আগৰ ভিডিঅ'টো লিংকটো গৈ আপোনালোকে ইনষ্টল কৰি ল'ব এই ছবিখনত দেখা কমলা ৰংটোৱে তৰাটোৰ অৱশেষৰ প্ৰতিনিধিত্ব কৰিছে আৰু এই তৰাটো আছিল হাইড্ৰজেনৰ দ্বাৰা গঠিত নিহাৰিকাখনৰ বাহিৰৰ ভাগত দেখা নীলা ৰঙে অক্সিজেন সেউজীয়া ৰঙে আয়নীকৃত ছালফাৰ গেছ আৰু ৰঙা ৰঙে অধিক মাত্ৰা আয়নিত অক্সিজেনৰ সংকেত দিছে মিষ্টিক মাউণ্টেইন কৰিনা নেবুলাত থকা এই মিষ্টিক মাউণ্টেইন আমাৰ পৃথিৱীৰ পৰা ৭,৫০০ আলোকবৰ্ষ কিলোমিটাৰ দূৰত আছে এই ছবিখন হাবল স্পেচ টেলিস্কোপৰ ২০তম বৰ্ষপূৰ্তি উপলক্ষে প্ৰকাশ হৈছিল কৰিনা নিহাৰিকাত থকা এই ব্ৰহ্মাণ্ডীয় শিখৰটোৰ উচ্চতা প্ৰায় ৩ আলোকবৰ্ষ কিলোমিটাৰ এই স্তম্ভটোৰ শিখৰটোৰ প্ৰান্তত দেখিছেনে উজ্জ্বল তৰাৰ সুন্দৰ পোহৰ জিলিমিলাই আছে এই ব্ৰহ্মাণ্ডীয় শিখৰটো কৰিনা নেবুলা নামৰ এক অস্থায়ী তাৰকীয় নাৰ্চাৰীৰ ভিতৰত আছে এই ছবিখনত দেখা নীলা ৰঙে অক্সিজেন সেউজীয়া ৰঙে হাইড্ৰজেন আৰু ছালফাৰ গেছৰ আৰু ৰঙা ৰঙে ছালফাৰ গেছৰ প্ৰতিনিধিত্ব কৰিছে বুলি আমাৰ এষ্ট্ৰনমিকেল ৰিভিউত পৰা জনা গৈছে হেলিক্স নেবুলা বা হেলিক্স নিহাৰিকা ইয়াক ভগৱানৰ চকুৰ লগত তুলনা কৰা হয় আৰু যি হওক একুৱাৰিয়াছ নক্ষত্ৰমণ্ডলত থকা এই নিহাৰিকাখনলৈ পৃথিৱীৰ পৰা প্ৰায় 694.7 আলোকবৰ্ষ কিলোমিটাৰ দূৰ ই এটা আচলতে প্লেনেটাৰী নেবুলাহে প্লেনেটাৰী নেবুলা বাস্তৱতে তৰাৰ অৱশেষে এটা তৰাই জীৱনত অধিকাংশ সময় হাইড্ৰজেনৰ পৰা হিলিয়ামলৈ ৰূপান্তৰিত হৈ নিজৰ মূলতে এটা ভয়ংকৰ পৰমাণু সংলয়ন অভিজ্ঞা আৰম্ভ কৰি দিয়ে যেতিয়া এই সংলয়ন প্ৰতিক্ৰিয়াৰ বাবে হাইড্ৰজেন ইন্ধনৰ বাহিৰলৈ ওলাই তেতিয়াই তৰাৰ ইন্ধন স্ৰোতৰ বাবে হিলিয়ামলৈ ৰূপান্তৰ ঘটে য'ত কাৰ্বন নাইট্ৰজেন আৰু অক্সিজেন আৰু অধিক মিশ্ৰণ জ্বলি যায় শেষত হিলিয়ামো শেষ হয় আৰু তৰা এটা মৰি থাকে ছবিখনত দেখা বেঙুনীয়া বৃত্তাকাৰ ঘেৰটো অতি বেঙুনীয়া আৰু ইনফ্ৰাৰেড পোহৰৰ জিলমিলনি বাটাৰফ্লাই নেবুলা পখিলা নিহাৰিকা স্কৰ্পিয়াছ নক্ষত্ৰমণ্ডলত থকা এই নিহাৰিকাখন আমাৰ পৃথিৱীৰ পৰা প্ৰায় ৩,৩৯২ আলোকবৰ্ষ কিলোমিটাৰ দূৰত আছে এই নিহাৰিকাখনত দেখা পাখি দুখনৰ দৰে পাখি দুখনৰ ব্যাসে প্ৰায় ৩ আলোকবৰ্ষ কিলোমিটাৰ জুৰি আছে ইয়াৰ পৃষ্ঠভাগৰ তাপমাত্ৰা প্ৰায় ২,৫০,০০০ ডিগ্ৰী চেলচিয়াছ কেন্দ্ৰত এটা মৃত্যুমুখী তৰা আছে বুলি এষ্ট্ৰনমিকেল ৰিভিউৰ পৰা গম পোৱা গৈছে আৰু এই নিহাৰিকাখন উৎকট গৰম অতি বেঙুনীয়া পোহৰ ইয়াত জলমলাই আছে
আয়নিকৃত গেছ আৰু ধূলিয়ে কেন্দ্ৰীয় তৰাটো আৱৰি ৰাখিছে। ই এটা বাস্তৱিকতে প্লেনেটেৰী নেবুলা ৰূপে এষ্ট্ৰনমাৰসকলে পৰ্যবেক্ষণ কৰিছে। কলিন্স গেলেক্সি হাবল স্পেচ টেলিস্কোপৰ 19তম বৰ্ষপূৰ্তি উপলক্ষে প্ৰকাশ কৰা এই ছবিখন 2009 চনত স্কেন কৰিছিল হাবল টেলিস্কোপে। এই গেলেক্সিখনৰ ব্যাস প্ৰায় 1,00,000 আলোকবৰ্ষ কিলোমিটাৰ। হাবল স্পেচ টেলিস্কোপৰ সৌজন্যত প্ৰাপ্ত এই উজ্জ্বল চিত্ৰখনত দুখন গেলেক্সিৰ সংঘৰ্ষৰ দৃশ্য দেখা গৈছে। এই গেলেক্সিখনো নতুন নতুন তাৰকাৰ থোপ মাত্ৰ নীলা ৰংবোৰে নতুন তাৰকাৰ জন্মক্ষেত্ৰকে প্ৰতিনিধিত্ব কৰিছে মাত্ৰ। NGC 6240 এই গেলেক্সিখন অফিয়াছাছ নক্ষত্ৰমণ্ডলত আছে আৰু ই পৃথিৱীৰ পৰা 400 মিলিয়ন আলোকবৰ্ষ কিলোমিটাৰ দূৰত অৱস্থিত। হাবল স্পেচ টেলিস্কোপৰ 18তম বৰ্ষপূৰ্তি উপলক্ষে প্ৰকাশ কৰা এই গেলেক্সিখন আচলতে দুখন সৰু সৰু ধ্বংসপ্ৰাপ্ত তাৰকাৰাজ্যহে। ইয়াত দুটা বিশাল ব্লেক হোল আছে বুলি এষ্ট্ৰনমিকেল ৰিভিউৰ পৰা জানিব পৰা গৈছে আৰু ইটোৰ পৰা সিটোৰ মাজৰ দূৰত্ব 3000 আলোকবৰ্ষ কিলোমিটাৰ। কিন্তু ইটোৱে সিটোৰ ফালে গতি কৰাত আৰু দুয়োটা লগ লাগি এটা সময়ত প্ৰকাণ্ড এটা ব্লেক হোল সৃষ্টি হ'ব বুলি আশংকা কৰা হৈছে। ধ্বংসমুখী যাত্ৰাৰ এই প্ৰক্ৰিয়াত নাটকীয়ভাৱে অনেক তৰাৰ জন্ম হৈছে আৰু অনেক তৰা চুপাৰনোভা হৈ বিস্ফোৰিত হৈছে। অনুমান কৰা হৈছে যে অহা 10 বা 1 মিলিয়ন বছৰতে এই ঘটনা সংঘটিত হ'ব। নাছাৰ হাবল টেলিস্কোপে স্কেন কৰা প্ৰায় 59খন ছবিৰ এক বৃহৎ সংগ্ৰহৰ অংশ মাত্ৰ এই গেলেক্সিখন দেখাই এই ফটোখন। হাবল স্পেচ টেলিস্কোপৰ 17তম বৰ্ষপূৰ্তি উপলক্ষে নাছা USA প্ৰকাশ কৰিছে কৰিনা নিহাৰিকাৰ একাংশ পেনোৰামাৰ চিত্ৰ। এই চিত্ৰখনত তাৰকীয় প্ৰণালী WR22 আৰু ষ্টাৰ অপেন ক্লাষ্টাৰ দেখুওৱা হৈছে মাত্ৰ। ৱায়াৰফুল গেলেক্সি মই মোৰ মোবাইল টেলিস্কোপ চাব খুজিছোঁ। মোৰ GPS অকণমান নেটৱৰ্ক প্ৰব্লেম হোৱাৰ কাৰণে ডিটেক্ট কৰা নাই, ভালদৰে ডিটেক্ট কৰা নাই। ঠিক আছে, হাবল স্পেচ টেলিস্কোপে স্কেন কৰা ফটোখনো চাওঁ ভালদৰে। ৱায়াৰফুল গেলেক্সি হৈছে সৰ্পিল তাৰকাৰাজ্য হিচাপে শ্ৰেণীবদ্ধ কৰা প্ৰথমখন গেলেক্সি। পৃথিৱীৰ পৰা 31 মিলিয়ন আলোকবৰ্ষ কিলোমিটাৰ দূৰত থকা কেনিছ ভেনাষ্টিচিড নক্ষত্ৰমণ্ডলত এই গেলেক্সিখন আছে আৰু ইয়াৰ ব্যাস প্ৰায় 60,000 আলোকবৰ্ষ কিলোমিটাৰ। হাবল স্পেচ টেলিস্কোপৰ 15তম বৰ্ষপূৰ্তি উপলক্ষে এই ছবিখন প্ৰকাশ কৰিছিল। এই মেজেষ্টিক তাৰকাৰাজ্যখন প্ৰকৃততে তৰাৰ এটা দীঘলীয়া ঘূৰণীয়া শাৰী আৰু ই গেছীয় ধূলিৰে আৱৰা। এই তাৰকাৰাজ্যখন তৰা নিৰ্মাণ কাৰখানাৰ ৰূপেও পৰিচিত। ই হাইড্ৰজেন গেছ কম্প্ৰেছ কৰি নতুন নতুন তৰাৰ থোপ নিৰ্মাণ কৰি আছে। চুম্বেৰো গেলেক্সি এই চুম্বেৰো গেলেক্সিখন মোবাইল টেলিস্কোপত চাব খুজিছোঁ, ধৰি ৰাখিব পৰা নাই। যি হওক এই চুম্বেৰো গেলেক্সিখন কপি হৈছে ফটোটো। ঠিক আছে, হাবল টেলিস্কোপে মোৱা ফটোখন চাওক। ভাৰ্গ নক্ষত্ৰমণ্ডলত থকা এই চুম্বেৰো গেলেক্সিখনৰ পৃথিৱীৰ পৰা প্ৰায় 31.1 মিলিয়ন আলোকবৰ্ষ কিলোমিটাৰ দূৰ আছে। ইয়াৰ ব্যাস 49,000 আলোকবৰ্ষ কিলোমিটাৰ। 2004 চনৰ 2 অক্টোবৰত হাবল স্পেচ টেলিস্কোপে এই ফটোখন স্কেন কৰিছিল। এই গেলেক্সিৰ কেন্দ্ৰত এটা বিশাল ব্লেক হোলৰ অৱস্থানৰ কথা অনুমান কৰা হৈছে। ইয়াৰ তৰাৰ থোপবোৰৰ বয়স আমাৰ হাতীবিল তাৰকাৰাজ্যতকৈও 10 পৰা 13 বিলিয়ন বছৰ পুৰণা। মে' মাহত সাধাৰণ দূৰবীণৰ সহায়তে এই চুম্বেৰো গেলেক্সিখন আমি পৃথিৱীৰ পৰা চাব পাৰোঁ। ইগল নেবুলা মোবাইল টেলিস্কোপত যদি চাব খুজিছোঁ, ফটোখন নাহে, কপি হৈছে। এই নেবুলাখন আমাৰ পৃথিৱীৰ পৰা প্ৰায় 5700 আলোকবৰ্ষ দূৰত আছে। এই চাৰ্পেন্স নক্ষত্ৰমণ্ডলত আছে। আচ্ছা, এই নাছাই প্ৰকাশ কৰা ফটোখন চাওক। সেইখন আমাৰ ইগল নেবুলা ISRO প্ৰকাশ কৰিছে। ISRO ক্ৰেডিটটো দিব লাগিব, ইউৰোপিয়ান স্পেচ এজেঞ্চিছ। এই নিহাৰিকাৰ
কেন্দ্ৰত থকা পিলাৰ অফ কেচন অধিক প্ৰখ্যাত। এই পিলাৰ অফ কেচনলৈ পৃথিৱীৰ পৰা প্ৰায় 6,500 আলোকবৰ্ষৰ পৰা 7,000 আলোকবৰ্ষ কিলোমিটাৰ দূৰ। এই অঞ্চলটো তৰা নিৰ্মাণ ক্ষেত্ৰৰূপে পৰিচিত। ইয়াত দেখা নীলা ৰঙে অক্সিজেন, ৰঙা ৰঙে ছালফাৰ, সেউজীয়া নাইট্ৰজেন আৰু হাইড্ৰজেন গেছ প্ৰতিনিধিত্ব কৰিছে। পিলাৰৰ গাত জিলমিলাই থকা এই ডেকা ডেকা তৰাৰ থোপবোৰে অতি বেঙুনীয়া ৰশ্মি বিকিৰিত কৰিছে। এই পিলাৰটোৰ দৈৰ্ঘ্য হৈছে 4 পৰা 5 আলোকবৰ্ষ কিলোমিটাৰ। এই পিলাৰটো আমি বিশেষকৈ জুলাই মাহত এটা সৰু টেলিস্কোপৰ সহায়তে আমি এই নেবুলাখন চাব পাৰোঁ। উইজাৰ্ড নেবুলা পৃথিৱীৰ পৰা প্ৰায় 7,000 আলোকবৰ্ষ দূৰত আছে। চিফিয়াছ নামৰ নক্ষত্ৰমণ্ডলত থকা এই নেবুলাখন NGC 7080 বুলি কোৱা হয়। এই নেবুলাখনত দেখা তৰাবোৰ প্ৰায় 5 মিলিয়ন বৰ্ষৰ পূৰ্বে তৰা গঠন কৰা ক্ষেত্ৰৰ পৰা আঁতৰি যায়, যাৰ বাবে ই অপেক্ষাকৃতভাৱে ডেকা তৰাৰ তাৰকীয় থোপলৈ ৰূপান্তৰ হৈছে। ৱাইড ফিল্ড ইনফ্ৰাৰেড ছাৰ্ভে এক্সপ্ল'ৰাৰ মিশ্ৰণৰ দ্বাৰা সম্পূৰ্ণ আকাশ ইনফ্ৰাৰেড লাইটৰ দ্বাৰা স্কেন কৰা হয়। শত লাখ লাখ বস্তুৰ জিলমিলি স্কেন কৰি লাখ লাখ চিত্ৰ ৰূপায়ণ কৰে। সকলোবোৰ উজ্জ্বল তৰা, ব্ৰহ্মাণ্ডৰ সকলোবোৰ তাৰকাৰাজ্য আৰু আমাৰ ওচৰৰ ক্ষুদ্ৰ গ্ৰহ ধূমকেতু সকলো। এই গেলেক্সিখন 1787 চনত কেৰলিন হাৰ্শ্বেহেলে আৱিষ্কাৰ কৰিছিল। তেওঁৰ ভায়েক উইলিয়াম হাৰ্শ্বেহেলে ইনফ্ৰাৰেড লাইট আৱিষ্কাৰ কৰে 1800 চনত। মহাকাশৰ গভীৰ ৰহস্যময় অবজেক্টবোৰক ছবি দেখিছোঁ এই ইনফ্ৰাৰেড লাইটৰ সহায়ত কৰা স্কেনৰ যোগেদিহে। এটা এষ্ট্ৰফিজিক্সৰ কাৰণে, বিশেষকৈ এষ্ট্ৰনমিকেল ৰিচাৰ্চৰ কাৰণে ইনফ্ৰাৰেড লাইট এটা বৃহৎ অৱদান। হাবল এক্সট্ৰিম ডিপ ফিল্ড উষা মেজৰৰ নক্ষত্ৰমণ্ডলত দেখা আকাশৰ এক সৰু অংশ এই হাবল এক্সট্ৰিম ডিপ ফিল্ডৰ ফটোখনত সামৰি লোৱা হৈছে। আমাৰ পৃথিৱীৰ পৰা এই ডিপ ফিল্ডলৈ প্ৰায় 13 বিলিয়ন আলোকবৰ্ষ কিলোমিটাৰ দূৰ। এই ডিপ ফিল্ড ছবিখনে সামৰি লোৱা এলেকাটোত প্ৰায় 10,000 তাৰকাৰাজ্য আছে। আমাৰ ব্ৰহ্মাণ্ডখন 13.7 বিলিয়ন বৰ্ষ পুৰণা আৰু এক্সট্ৰিম ডিপ ফিল্ডে সামৰি লৈছে যিখিনি তাৰকাৰাজ্য, সেই তাৰকাৰাজ্যসমূহৰ সময় 13.2 বিলিয়ন বৰ্ষ। এক্সট্ৰিম ডিপ ফিল্ডত অধিকাংশ তাৰকাৰাজ্য তেতিয়া দেখা যায় যেতিয়া সি সৰু বা কমা বহা অথবা হিংস্ৰভাৱে ইখনে সিখনৰ মাজত খুন্দিয়া লাগে বা বিলয় হৈ যায়। তেতিয়া প্ৰাৰম্ভিক মহাবিশ্ব আছিল আমাৰ সূৰ্যতকৈ 100 গুণ উজ্জ্বল আৰু দৈত্যখাই নীলা তৰাৰে ভৰা তাৰকাৰাজ্যৰ জন্মৰ দৰে নাটকীয়। সেই সময়ৰ পোহৰ এতিয়াও আমাৰ পৃথিৱীলৈ আহি আছে আৰু সেয়ে এক্সট্ৰিম ডিপ ফিল্ড হৈছে এটা মহা অতীতৰ এক সময় সুৰংগ নিচিনা। ডেকা নতুন তাৰকাৰাজ্যৰ গঠনো এক্সট্ৰিম ডিপ ফিল্ডত দেখা গৈছে, যাৰ বয়স 450 মিলিয়ন বছৰ হৈছে মাত্ৰ।